আহিব নালাগে মই যেতিয়া ইউটিউব ষ্টাৰ্ট কৰিছিলো তেতিয়াতো আমি ধৰা ইমান ৰেভিনিউ কথাই নাজানিছিলো এতিয়াতো এটা ইউটিউবাৰে যেতিয়া ইউটিউব চেনেল এটা ষ্টাৰ্ট কৰে তাৰ ইমান নলেজ থাকে সি মানে ৰেভিনিউ কিমান আহিব 1 লাখ ভিউছত এটা ভিউচৰ মই এতিয়া মানুহৰ মানে কি টেষ্টটো চেঞ্জ হৈ থাকে মানে সদায় মানুহ এটা দালি ভাত খাই ভাল নাপায় কেতিয়াবা মাংস লাগে কেতিয়াবা মাছ লাগে তে মানুহৰ টেষ্ট হৈ যায় এটা বস্তু মানে বহুত টাইম নচলে মানে এটা মই মোৰ জাৰ্নিটো যদি চোৱা মই যেতিয়া ষ্টাৰ্ট কৰিছিলো মই এজ এ ফুড ব্লগাৰ ষ্টাৰ্ট কৰিছিলো তেতিয়া মানে বহুত কম আছিল মানে মোৰ চকুতো যেতিয়া নাছিলে কোনো মই যেতিয়া ফুড ব্লগ কৰিছিলো ষ্টাৰ্ট 2017ত তে মই যেতিয়া ফুড ব্লগ কৰিছিলো তেতিয়া বহুত ভাল পাইছিলে মানুহ কাৰণ নতুন বস্তু এটা ঘপককে দেখা পাইছিলে ষ্ট্ৰীট ফুড হওক মানে ফুড ব্লগ ফুড ব্লগ কৰি মই 2 বছৰ 1.5 বছৰ মান মই ফুড ব্লগে কৰিছিলো তাৰ পিছত লাহে লাহে মই অলপমান লাইফষ্টাইল ব্লগিং ষ্টাৰ্ট কৰিলো বস্তুটো ব্লগিঙতে মই বস্তুটো